Hello everyone, welcome back to my channel. বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। মই নাজিৰাঘাটত আহিছিলোঁ, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। যিসকলে নাজিৰাঘাটৰ এই পাৰ্কত অহা নাই তেওঁলোকে নিশ্চয়কৈ চাব পাৰিব। আৰু এয়া হ'ল টিকেট কাউণ্টাৰ। আৰু এতিয়া বলক ভিতৰলৈ চাওঁ। আৰু ইয়াত বিৰাট ডাঙৰ গছ এটা ভাঙি পৰিছে। চাবা দেই বাবা। বাটাৰফ্লাই। আৰু এই গছটো পৰিবৰ কাৰণে কম টাইম লাগিছে কিজানি टाइम वेस्ट हुए। और ये गणेश मंदिर का पार्क। पहले यहाँ वहाँ देखिए झूला है। कहाँ गया झूला? वो रहा झूला। उस पे हम पहले झूला करते थे जब हम छोटे थे। और ये ऑफिस था पहले। और ये मंदिर की तरफ जा रहे हैं हम। पानी आगे चलने से पता चलेगा। ये पहाड़ों में है एक सुंदर सा मंदिर गणेश जी की। वो देखो, तरफ है म्यूजियम जिसमें पत्थर है घूमने के लिए। मंदिर এতিয়া নহয়, আগতে আমি ওপৰত ভৰি ধুই লম। ইয়াতে আমি ভৰি ধুওঁ। কিমান ঠাণ্ডা পানী। আৰু এয়া হ'ল আমাৰ গণেশ বাবাৰ মন্দিৰটো। ব'লা ওপৰলৈ যাওঁ। আমি এইফালে যাম, আমি বেয়া ৰাস্তাৰে যাম। বহুত জোৰকৈ পানী বৈ আহিছে। পানীৰ ফ'ৰ্চটো বহুত বেছি। ৱাও। কি এয়া অতি প্ৰাচীন পাথৰত নিজে উঠি অহা গণেশ বাবা মন্দিৰ। গণেশ বাবা পূজা অৰ্চনা কৰিছে। টিকলাই বহুত ভাল পাইছে, পানী খেলি বহুত ভাল পায়। পৰিছোঁ
নাযাওঁ। গোটেইখিনি ধুনীয়াকৈ চালোঁ, ভাল লাগিল। মায়ে পূজাও দিলে। এতিয়া আৰু ঘৰলৈ যাওঁ। মোৰ ঘৰ যিহেতু নাজিৰাঘাটতেই, মোৰ মাৰ ঘৰ, গতিকে ইয়াতে এপাক গৈ আহিলোঁ। আৰু ইয়াৰে বাহিৰৰ পৰিৱেশ, ইয়াত ওপৰত এটা মিউজিয়াম আছে, কিন্তু এতিয়া বৰ্তমান বন্ধ। আৰু ইয়াৰে বাহিৰৰখিনি এনেধৰণৰ গোটেই সেউজীয়া গছ গছনিৰে ভৰপূৰ। আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।